আমাৰ মতে ক'তো কোনো গৰমিল গণ্ডগোল হোৱা নাই। তথাপিতো তেওঁলোকে যিহেতু এটা প্ৰশ্ন উত্থাপন কৰিছে আৰু মই তেওঁলোকক অনুৰোধ জনাইছো নিৰ্দিষ্টভাৱে কোনকেইটা প্ৰশ্নৰ উত্তৰ তেওঁলোকে ভুল বুলি ভাবিছে, কোনকেইটা আনচাৰ কি তেওঁলোকে ভুল বুলি ভাবিছে সেইকেইটা আমাক দেখুৱাই দিয়ক। তো এখন লিখিত আবেদন পাইছোঁ, 7টা কুৱেশ্যনৰ আনচাৰ তেওঁলোকে কুৱেশ্যন কৰিছে। আমি সেইকাৰণে এখন কমিটি গঠন কৰি দিছোঁ, খুব কম সময়ৰ ভিতৰত শুনানি লৈ আৰু বিশেষজ্ঞৰ দ্বাৰা এই উত্তৰকেইটা শুদ্ধ অশুদ্ধ সেইটো ৰায় দিব। ৰায়ৰ ওপৰত আমি সিদ্ধান্ত গ্ৰহণ কৰিম। কমিটিখন প্ৰায় 12জনীয়া ডাঙৰ কমিটি, কাৰণ প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ পৰা এজন এজনকৈ ব্যক্তি আমি লৈছোঁ। নাই, এইটোতো নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত। গতিকে এতিয়া আমাৰ 31 তাৰিখলৈকে লাষ্ট ডেট আছিলে, 31 তাৰিখে। যদি আমি পাৰো নোৱাৰোঁ, যদি সম্পূৰ্ণ হৈ যায় আবেদন, তাৰ পাছতে আমাক কিছু সময় লাগিব। আমি 31 মাৰ্চৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম। সংযোগী শিক্ষক যিসকল শিক্ষক আছিলে তেওঁলোকৰ কাৰণে বিশেষ টেট অনুষ্ঠিত কৰা হ'ল, কিন্তু তেওঁলোকে কৈছে যে একাংশ যথেষ্ট সফলতা লাভ কৰিব নোৱাৰিলে। তেওঁলোকে কৈছে যে গ্ৰেছ মাৰ্ক যিটো আছিলে গ্ৰেছ মাৰ্ক বঢ়াই দিয়া কথা। গ্ৰেছ মাৰ্ক দিয়া নহয়, গ্ৰেছ মাৰ্কটো নহ'ব, কিন্তু যদি প্ৰয়োজন হয় চৰকাৰে আকৌ টেট পাতিব। কিন্তু গ্ৰেছ মাৰ্কটো তেওঁলোকে একাংশই দাবী কৰে, আন একাংশইটো আপত্তি কৰিছে। যিমান টেট পাছ কৰা প্ৰাৰ্থী আছে তেওঁলোকে কৈছে দিলে সকলোকে দিয়ক, নিদিলে কাকো দিব নালাগে। গতিকে গ্ৰেছ মাৰ্কটো বিবেচনা নহয়, কিন্তু প্ৰয়োজন সাপেক্ষে চৰকাৰে আকৌ টেট পাতিব।